বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত তেখেতৰ গীত, তেখেতৰ সাহিত্য আৰু তেখেতৰ যি প্ৰকৃতিক ভাল পোৱা, এক প্ৰকৃতি প্ৰেমৰ এখন ছবি, তেখেতে যি গীতৰ মাজেৰে সমাজৰ কথা কৈ গৈছে, সেয়াই যেন আজি এইখন মঞ্চতে আমি তেখেতৰ গীতৰ মাজেৰে তেখেতক আমি পুনৰ কৰিব বিচাৰিছোঁ। আৰু এয়াই জুবিন দাৰ গীতৰ এটি সংমিশ্ৰিত সংগীতৰ অনুষ্ঠান আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ।
ধন্যবাদ। জয় গোবিন্দা।